Hi friends, welcome to my YouTube channel. আপোনালোকে চাই আছে অনুপ ব্লগ। আপোনালোকৰ খবৰ পাতি ভালনে? মোৰ খবৰ ভালে। আজি আমি ক'ত যাম আপোনালোকে থাম্বনেল চাই গমেই পাইছে। আমি আজি এটা জায়গা নহয়, আজি আমি তিনিটা জায়গাত যাম। ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি এতিয়া আহি পালোঁ দীপ্তেশ্বৰী। এইখন হ'ল দীপ্তেশ্বৰীৰ দলং। এইটো নদীটো দেখিছেনে? ৰবক দেখাইছোঁ। এইটোৱে চাইডত জ্বলাই যাওঁ। এইটোৱে হ'ল পুঠিমাৰী নদী। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক, স্কিপ নকৰাকৈ। আমি চিৰ সেউজীয়াৰ মাজে মাজে গৈ আছোঁ। আমি এতিয়া আহি পালোঁ ৰঙিয়া। আমি এতিয়া ইকো পাৰ্ক পামে। ৰঙিয়াৰ পৰা 4 কিলোমিটাৰ হ'ব ইকো পাৰ্ক। চাওক এইখন ৰঙিয়া। আমি ৰঙিয়া টাউন পোৱাই নাই। আমি মানে ভিতৰেদি সোমাই যাম। গাইজ বেছি দূৰ নাই আৰু আমি এতিয়া পামেই আৰু আমি ৰঙিয়া আমি মানে ভিতৰে যাই আছোঁ। গাইজ আমি এতিয়া আহি পালোঁ শৰাইঘাট দলং। গাইজ আমি এতিয়া মেইন জেগাত আছোঁ, মেইন ৰঙিয়া টাউন। এইখন ৰঙিয়া টাউন। চাওক ৰঙিয়া টাউন, কি সুন্দৰ পৰিৱেশ। গাইজ এইখনে ৰঙিয়াৰ বিশাল হয়, বিশাল দেখিছেনে? বিশাল, এইখনে বিশাল। গাইজ আমি মানে ইকো পাৰ্কত যোৱাৰ আগে আমাৰ ৰঙিয়া কলনীটো চাই মানে মানুহে বহুত কৈ থাকে, মানে ৰঙিয়া কলনীটো বহুত ভাল লাগে। সেইকাৰণে আমি ৰঙিয়া কলনীত যাম আজি। অলপচোন আপোনালোকো দেখোন ৰঙিয়া কলনীটো। ৰঙিয়া নহয়, ৰেলৱে কলনী, নিউ কলনী। এইখনে হ'ল নিউ কলনী। চাওকচোন কি ধুনীয়া ধুনীয়া বিল্ডিং। এইবোৰত মানে ফেমিলি থাকে। কোটাৰ এইবোৰে হ'ল ৰঙিয়াৰ কোটাৰ, ৰঙিয়া ষ্টেচনৰ কোটাৰ হয় এইবোৰ। গাইজ মানে আমি এতিয়া ইকো পাৰ্ক যাই আছোঁ। আমি ইকো পাৰ্ক পামে আৰু বেছি নাই ইয়াৰ পৰা অলপমান। আমি এতিয়া মানে ৰেলৱে কলনীৰ পৰা আহিলোঁ। এখন মানে ব্ৰেক ফিল্ড, ৰঙিয়াত যি ব্ৰেক ফিল্ড বুলি কয়, এইখনে ব্ৰেক ফিল্ড হয় ৰঙিয়াৰ। চাওক ইয়াতে ফুটবল খেলি আছে এই ৰ'দত। এইখনে ব্ৰেক ফিল্ড। গাইছ আমি এতিয়া আহি পালোঁ ইকো পাৰ্ক। ইকো পাৰ্ক হ'লেও এইখন দেখিছেনে? এইখন গাইছ আমি এতিয়া আহি পালোঁ ইকো পাৰ্ক। আমি ইকো পাৰ্কৰ ভিতৰত এণ্টাৰ কৰিম এতিয়া। এই কেনেকৈ হ'লে এইখনে ইকো পাৰ্ক। আমি এতিয়া আহি পালোঁ ইকো পাৰ্ক। এইখনে হ'ল ইকো পাৰ্ক। আমি আহি পালোঁ ৰঙিয়া ইকো পাৰ্ক। ইকো পাৰ্কত সোমাই বহুত ভাল লাগিল। ইয়াত আমি বহুত বহিলোঁ, বহুত ফুৰিলোঁ, বহুত কিবা কিবি কৰিলোঁ আৰু। আপোনালোকে যদি আহে ইয়াতে আহিব। এইখনৰ নাম হ'ল ৰঙিয়া ইকো পাৰ্ক। মই আপোনালোকক গোটাই ৰাউণ্ডটো দেখাওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰক।
ইয়াতে আহিব পাৰিব নিজৰ মানে সেই আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যদি কোনোবা আহিব পাৰিব, আহি ইয়াত সেউজীয়াৰ মাজত বহি ইয়াতে বহি মানে মনৰ কথাবোৰ পাতিব পাৰিব। কি মজা, চাওকচোন এবাৰ। এতিয়া ইয়াতে অলপ বহিম, আপোনালোকে চাওক কি মজা জেগা হয়। মোৰ লগত আহিছে ভাৰ্গৱ ভাই আৰু মই আহিছোঁ ইয়াতে ফুৰিব। চাওক কি ধুনীয়া, ইয়াত কি চাই পৰি আছে, গাছ চাৰিওপাকে গাছেই গাছ। চাওক দেখিছেনে? ভিউটো দেখা দিয়ক আপোনালোকে, ক'ৰবাৰ ভিউটো চাওক, দেখিছে কি সুন্দৰ ভিউ। এইখন দেখিছেনে? এইখন কি জানে, নাও নহয়, কিবা পেটেল মাৰিব লাগে, নামটো মই নাজানো। কোনে জানে নামটো কমেণ্ট বক্সত নামটো ক'বচোন। গাইছ, আমি আজি গৈ আছোঁ ৰঙিয়া ষ্টেচন। বলকচোন আপোনালোকক মোৰ লগত লৈ যাওঁ, ভিডিঅ'টো কণ্টিনিউ চাই থাকক স্কিপ নকৰাকৈ। আমি আহি পালোঁ ৰঙিয়া ষ্টেচন। এইটোৱে হ'ল ৰঙিয়াৰ ষ্টেচন। এইটো মানে জংচং হয়, ৰঙিয়া জংচং। এইবোৰত দেখিছেনে, এইবোৰত গাড়ী চাড়ী পাৰ্কিং কৰা হয়। এতিয়া নাই, এতিয়া 3টামান বাজিছে ন, সেইকাৰণে এতিয়া নাই। এইখন বাগিচা বা বহুত ধুনীয়া লাগে। সেইবোৰ ঘৰ দেখিছেনে, সেইবোৰ ইয়াৰ সেই ষ্টেচনেৰে ঘৰ হয়। ৰ'বক বাগিচাখন এবাৰ দেখাই আছোঁ আপোনালোকক মই। বাকী নেচাৰেল ভিউ হয় এইবোৰ, বা কি ধুনীয়া বাগিচা হয় এইখন। আমি এতিয়া ভিতৰ ভাগে যাম, বলক। আমি আহি পাই গ'লোঁ ভিতৰ। এইটো হ'ল টিকেট কাউণ্টাৰ। বাপৰে বাপ, ইমান সৰু ফেনখন লাগাত কৰি বহুত সৰু হৈছে। গাইছ, এইটো হ'ল ৰয়েল ষ্টেচন। বাপৰে বাপ, আজি ট্ৰেইন দেখা পালে বহুত ভাল হ'ল হয়। এই তাত দুডাল দেখিছেনে, সেই তাত দুডাল দি ট্ৰেইন অহা যোৱা কৰা হয়, দেখিছে? গাইছ, আজি আমাৰ লাগ ভাল, আমি আজি ট্ৰেইন দেখা পালোঁ। ৰ'বক আপোনালোকক মই দেখাই আছোঁ ট্ৰেইনখন। এই সেইখন দেখিছেনে? ৰ'বক এই সেইখন, গাইজ, ইয়াতে ক্ৰিকেট খেলিব পাৰি। এইখন ক্ৰিকেটৰ পিটছ যেন লাগে দেখাত, কিন্তু নহয়। গাইছে, আপোনালোকে যোন দেখাই পালে, আপোনালোকক মই পাৰাখিনি দেখালোঁ। যদি সেই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। জয় আই অসম।